Hello friends, welcome back to my YouTube channel Partners Blog. আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো বহুত ভাল। আৰু আজি মই গৈ আছোঁ বাৰপূজীয়াত হৈ থকা দ্বাদশ সংখ্যক তিৱা অধিৱেশন চাবলৈ। আপোনালোকে মোৰ লগত আজিৰ এই অধিৱেশন চাব পাৰিব। আমাৰ ঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ আঁতৰত এই অধিৱেশন হৈ আছে আৰু আমি যাবলৈ ওলাইছোঁ আৰু সেইকাৰণে ভাবিলোঁ মই নতুন কিবা শিকিবলৈ পাম আৰু আপোনালোককো দেখুৱাম কি হয় তিৱা অধিৱেশনত। মই আপোনালোকক সকলোবোৰ দেখাব চেষ্টা কৰিম, গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলত দেখিবলৈ পাব। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া আমি গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া আমি অলপমান খোজকাঢ়ি যাব লাগিব, কাৰণ সেইখিনিলৈ গাড়ী যোৱাটো নিষিদ্ধ কৰি থৈছে। গতিকে আমি টেম্পুৰ পৰা নামি খোজকাঢ়ি গৈ আছোঁ। এয়া আমি ফাইনেলি পালোহি তিৱা অধিৱেশনত। এয়াই হৈছে দ্বাদশ সংখ্যক তিৱা অধিৱেশন। বহুত বিশাল আয়োজন কৰিছে আৰু আজি আমি শেষৰ দিনটোত এই অধিৱেশন চাবলৈ আহিছোঁ। আৰু আজি ৰাতিৰ কাৰ্যসূচী হিচাপে জুবিন গাৰ্গ ডাঙৰীয়া আহিব বুলি শুনি আছোঁ, কিন্তু আমি থাকিব নোৱাৰিম কাৰণ অলপমান দূৰ হয় আৰু গাড়ীৰো প্ৰব্লেম হয়, গতিকে থাকিব নোৱাৰিম। মনত দুখ এটা থাকিব, তথাপিও কোনো টেনশ্যন নাই। আহি গ'লোঁ যেতিয়া, ইমান ধুনীয়া লাগিছে আহি। ইমান মৰম লগা হাতীৰ পোৱালিটো এবাৰ মই চুই চাবলৈ বৰ মন গৈছিলে, সেয়েহে মই এতিয়া এবাৰ চুবলৈ গৈ আছোঁ। ইমান কিউট হয়। আচলতে সৰু সৰু ল'ৰা ছোৱালীবোৰ, সৰু সৰু জীৱ জন্তুৰ পোৱালিবোৰ সঁচাকৈ বহুত বেছি মৰম লগা হয়। এতিয়া আমি চাবলৈ গৈ আছোঁ এই বিশাল মেলাখনৰ ভিতৰতনো কি কি আছে। মই শুনিবলৈ পাইছোঁ ইয়াত বিভিন্ন ধৰণৰ প্ৰদৰ্শনীমূলক স্থান বনোৱা হৈছে, যাৰ দ্বাৰা আমি বহুতো কথা শিকিবলৈ পাৰিম আৰু বহুতো কিতাপৰ দোকানৰ লগতে সাজ পোছাক, মিঠাই
আৰু পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰৰ যি দোকান সেই সকলোবোৰ ইয়াতে খুলিছে বুলি মই শুনিছিলোঁ আৰু আপোনালোকেও মোৰ লগতেই এই মেলাখন উপভোগ কৰিব পাৰিব। কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা অ' জিয়া জিয়া জিয়া। এয়া হৈছে বাঁহেৰে নিৰ্মিত কিছুমান মূৰ্তি আৰু সঁচাকৈ এই মূৰ্তিবোৰ দেখি সঁচাকৈ বহুত ধুনীয়া লাগিছে, বহুত কষ্ট কৰি বনাইছে আৰু আমি এতিয়া দেখিবলৈ পাইছোঁ আমাৰ অসমৰ প্ৰতীক স্বৰূপ মুখা শিল্প আৰু এয়া মুখা আৰু বিভিন্ন ধৰণৰ কাঠেৰে বনোৱা মূৰ্তি আৰু অলপ আঁতৰত গৈ এখন দোকান দেখিলোঁ, সেই দোকানখনতো বহুত ধুনীয়া ধুনীয়া মূৰ্তি বনাই থোৱা হৈছে কাঠেৰে আৰু যিটো বহুত ধুনীয়া লাগিছে। লাহে লাহে সন্ধিয়া নামি আহিছে আৰু আমি ঘৰলৈ যাবলৈ সময় হৈছেই, কিন্তু তেতিয়াই আমি দেখা পালোঁ এটা বহুত মৰম লগা কিছুমান চৰাই ইয়াতে ৰাখি থৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে চাগে শহাপহু, ইমান কিউট হয় আচলতে, বহুত বেছি মৰম লগা, বহুত মৰম লগা এই শহাপহু পোৱালিকেইটা আৰু শহাপহুকেইটাও হয়। পাৰে সেউজীয়া প্ৰেমৰ বতৰা মেলা চাই হোৱাৰ পাছত আমি এতিয়া খাবলৈ আহিছোঁ। খাই লৈ আমি ঘৰলৈ যাব লাগিব কাৰণ 6টা বাজু হৈছেই। এয়া আমি খাবলৈ বহিছোঁ আৰু এয়া হৈছে মোৰ ফেভৰেট ম'ম' আৰু এতিয়া ম'ম' খাই আমি লগালগ ঘৰলৈ গুচি যাম আৰু আজি মোৰ এই ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। গতিকে আজিলৈ মই আহিছোঁ আৰু নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ সন্মুখত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।